আমি শুনিছোঁ আমাৰ লটো আমাৰ আইনটো আজি আমাৰ কেছটো আজি হাইকোৰ্টত উঠিব নোৱাৰিলে কাৰণ গভৰ্ণমেণ্ট এডভকেটজনে পলাই গ'ল নাই তেওঁ কেছ আছে বুলি জানা সত্ত্বেও তেওঁ নাথাকিলে তেওঁ কৰ্ণাটক নে ক'ৰবাতহে গুচি গৈছে আচলতে তেওঁ ডিলে কৰিবলৈ কেছটো ডিলে কৰিবলৈ যাতে কোনো ৰকম 5 বছৰটো গুচি যায় সেইটো কাৰণে তেওঁলোকে কৰিছে সেইটো আমি মানিব নালাগে আমি বোধ হয় সুপ্ৰিম কোৰ্টলৈ যাব লাগিব কি হ'লেও আমি সুপ্ৰিম কোৰ্টলৈ যাব লাগিব তেওঁলোকে যদি এনেকুৱা কৰিলে আইনমতে কৰিব লাগে কনষ্টিটিউশ্যনত 243M কোৱা আছে যে পঞ্চায়ত আইন তাৰমানে ষ্টেট ইলেকশ্যন কমিশ্যনাৰে এইটো ইলেকশ্যন পাতিব নোৱাৰে তেওঁক পাতিবলৈ দিলে সেইকাৰণে সেইটো যদি পাতিব পাৰে ষ্টেট ইলেকশ্যন কমিশ্যনে যদি একো পাৱাৰ নাথাকা সত্ত্বেও যদি কৰিব পাৰে তেতিয়াহ'লে আমাৰ কাৰ্বি ৰজাক অৰ্ডাৰ দি দিলে হয় সেই কাৰ্বি ৰজাই যে ডিচি অৰ্ডাৰ দিলেহেঁতেন বা আমাৰ কুকি মাজতো ৰজা আছে তেওঁলোককো দিব পাৰিলেহেঁতেন ডিমাচাও বোধহয় ৰজা আজিকালিতো নাই তেওঁলোকৰতো তথাপি তেনেকুৱা আমাৰ ট্ৰাইবসকলৰতো চব ৰজা আছে তেওঁলোকক অৰ্ডাৰ দিব পাৰিলেহেঁতেন কিন্তু আইনটো আপোনালোকে ভালকৈ ভাবিলে সেইটোহে হয় ভালকৈ ষ্টাডি কৰিলে ল বুলি ক'লে সেইটো হয় কিন্তু এতিয়াতো আমাৰ দেশত আমাৰ এই বিজেপি চৰকাৰৰ আণ্ডাৰত আইনমতে নচলে তেওঁলোকে চব ইলিগেল কামহে কৰে জোৰ জার কৰি জবৰদস্তি কৰি আমাক কাম কৰিবলৈ দিছে চৰকাৰটো চলাইছে আমি দেখিছোঁ ৱেষ্ট কাৰ্বি আংলং আজি ইলেকশ্যন কি কয় ৰিজাল্ট আউট হৈছে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন সায়েন্স ডিপাৰ্টমেণ্ট আইন হৈছে ইলেকশ্যন ৰিজাল্ট আউট হৈছে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ পৰা ৰিজাল্টটো নীল 00 ভাবি লওক কাৰ্বি আংলং ইমান ডাঙৰ তাক এজটো পাছ নকৰিলে সায়েন্স ষ্ট্ৰীমৰ পৰা আৰু সেইফালে আমাৰ কাৰ্বি আংলং ৱেষ্টৰ পৰাহে আমাৰ CMO হৈছে তেওঁ ডাক্তৰেটো পাইছে এই 00 পাবলৈ কাৰণেহে তেওঁ ডাক্তৰেট হৈছে লাজৰ কথা মই CMO কৈছিলোঁ এবাৰ বেছি দিন হোৱা নাই এই ইলেকশ্যনৰ আগত বোধ হয় 10 মাহমান আগতে 10 মাহ বা 1 বছৰমান হৈছে নেকি মই ক'লোঁ হামৰে কলেজটো কিয় ভালকৈ চোৱা নাই যেতিয়া তেওঁ মোলৈ চাই পেলাই হামৰেত কলেজ আছে নেকি বুলি মোক সুধিছে কথাটো CM হৈ পেলাই যে হামৰেত কলেজ যদি নাই তেতিয়াহ'লে তেওঁ পঢ়িব লাগিছিল কিয় পঢ়া নাই আৰু যদি গম পোৱা নাই যদি গম পাইছে তাত কলেজ নাই বুলি কয় কৰিব বনাব লাগিছিল তাত সেইটো নবনালে আৰু আমি শুনিছোঁ আমাৰ BM কলেজ এফিলিয়েশ্যনটো এপ্ৰুভ নকৰিলে গভৰ্ণমেণ্টে কিয় নকৰে কাৰণ BM কলেজ যদি বহুতে পাছ কৰে তেতিয়াহ'লে মাষ্টৰ কামটো পাব টিচাৰ কামটো পাব সেইকাৰণে সেই টিচাৰ কামটো যাতে আমাৰ ট্ৰাইবেলসকলে যাতে নাপায় সেইকাৰণতে এই BM কলেজটো এফিলিয়েশ্যনো নিদিলে গম পাইছেনে কথাটো কিয় টিচাৰসকলৰ কথা বেছি গুৰুত্ব দিছে এই চৰকাৰে দিয়াৰ কাৰণটো হৈছে টিচাৰসকলে Aphuthak lok kati war ponji ke master dum si klem ji ke lasi tribal dom han master kam pipe laki pipe det long ji aphal BM college ka affiliation ka pipe det lo itum dak ke dipu BM college matha tha hai BM college ka affiliation pipe det lo lason si la BJP sarkar tum bongo sena tum klem lo lasi alam master anta bongo sena bihari sai se nahi pusi alam litum chi siklo la per lasi kembong lasi non teacher appointment advertisement jodi dolote ilitum un anatum ke application pidun pemi nahi la per teacher kam itum chirai dun pik nahi popete itumari somaro karja do manke Aphuthak lok te var pon lapo akahi manatu Así no ne tum ke chiri nahi do
itu MP election na nagele po, town committee election na nagele po, lapo sa itong kami claim ako change to fit ng lapen itu change ta. Kunat ma, itong vote kelong le, handak lonon itong kilut ng itong han vote ng Kipi Athengno, ason benge proxy voting aposi, bang amen anu kapre itong thap la ba po siya atong ili tong hadak rem lo la po si la son mo phi ka pawit jet siya pan itong non pen claim nang nili kaning ye nang ye ke do thono an kang sir rai se lo nili mithang mata in sir lo la po si nili lang kaning ye po an si kang ton lo ka do